Hey guys, good morning. Welcome to my King Assam YouTube channel. মানে গুড মৰ্নিং এতিয়া বৰ্তমান ৰাতি হৈছে যেহেতু আপোনালোকৰ ভিডিঅ'টো মই আপলোড দিছোঁ ৰাতিপুৱা চাই আছে সেইকাৰণে গুড মৰ্নিং বুলিয়ে ক'লোঁ। এতিয়া আমি আছোঁ ডাইৰেক্ট এফালে মাৰ্কেটিঙত আছোঁ, এফালে অইল ইণ্ডিয়া। কিন্তু আমি নাৰেংগীটো মানে আগৰ ভিডিঅ'টো গৈছিলোঁ তেল ভৰাবা অটো ভেন লৈ চাইছোঁ যদি গমেই পাব। সেইটো খেচৰা মানে ঘুমাই থাকে তেল দিবা তাৰমানে উঠি নাহে সেইকাৰণে আমি ডাইৰেক্ট নুনমাটি গৈছোঁ, নুনমাটিত তেলটো মাৰি ল'লোঁ। এতিয়া যাই আছোঁ আমি আগতেকে যাই আছোঁ, ক'ত যাই আছোঁ মানে থাম্বনেইল চাই গমেই পাইছোঁ বোধহয়। এতিয়া জুবিন দা আছে, প্ৰগ্ৰাম এটা আছে, তাতে প্ৰগ্ৰামত জুবিন দা আছে। এতিয়া সেই প্ৰগ্ৰামত এতিয়া আমি যাই আছোঁ। আমাৰ লগত আছে মনোজ যাব আৰু মই যাম, স্কুটি লৈ যাম। তাৰপিছত কি হৈ চাওঁ আহোঁতে। এতিয়া নয়ন আৰু দাদা গৈছে, এতিয়া আমি এতিয়া স্কুটি লৈ যাম। আৰু ৰাতিৰ মানে পুৰা শেহত মানে কেমেৰাটো অলপমান বেয়া নহয়, কেমেৰাটো ধুনীয়াই মানে মজা। কিন্তু ৰাতি ভিডিঅ' কৰিলেও সিমান হেৰি নাই, পুৰা ক্লিয়াৰে আহে। এতিয়া যাই আছোঁ বলক। আৰু ক'ত আছে জানে ডাইৰেক্ট সেইফালে আপোনাৰ এই বন্ধাইদি সোমে যাই বহুত দূৰত ক'বা গ'লে প্ৰগ্ৰামটো। এতিয়া তাকে চবাই ডাং বুলি কয়, এতিয়া চবাই ডাঙক গ'লে এনেকৈ যাই আছোঁ ৰাতি। আৰু আগত বোলে ক'ৰবাত চেকিং গৈছে, কিবা কৰে চেকিঙত, তাকে এনেকৈ যাই কিনে আৰু ঘূৰি যাম। আৰু ডিকি চিকি চেক কৰিব বোধহয়, কৰিলেও কৰ ডাইৰেক্ট এনেকৈ আৰু যাব পাৰিম বলক। আৰু আমি আহি পাই গ'লো নাৰেংগীৰ পৰা আমি যাম পুৰা চিধা যাই আগত আমি হেৰি ঘূৰি যাম আগেদি। এইফালে পুৰা চেকিং এইটো চাইডে আকৌ হেৰি নাই, এনে ঘূৰি কিনে ডিক্কি চাবা দে, ডিক্কি চিক্কিকে চাই কাগজ চব আজিকালি দেখাই নাই, অকল ডিক্কি চাবা দে বলক আৰু আগত খেলি যাম। এইফালে মানে ধৰবা নালগে বোধহয়, মানে পুলিচ আৰু এইটো ৰাস্তাত ইমান গাড়ী নচলে মই গম পোৱা মতে, কিন্তু আজি পুৰা গাড়ী এফালে আগত দেখিন আছে, আগত দেখিনকে যাই আছে আৰু পাছত এইফালে এনেকৈ আহি আছে। সেইফালৰ পৰা আহি আছে মানুহ চানুহ এনেকৈ আহি আছে, মানে কি মানে সেই গ'ল নেকি। সেইফালে বোলে আগত দেখোন গাড়ীখন নিবাই দিয়া নাই, কাৰণে গাড়ী থৈ কিনে এতিয়া মই আমি এতিয়া আমি যাই আছোঁ গাড়ী নিবাই নাই মানে, আৰু পাছত নিবাই আহিব লাগিব। আৰু মাটি বহি পুৰা ই যাব দাদা কান্দবা, আৰু এফালে আগত দিন পুৰা জামেই যাম। আৰু এফালে আমি পুৰা এনেকৈ সোমাই আহিলোঁ মানুহ। মানুহ কিন্তু বিৰাট দৰ হৈছে মানুহ।
এতিয়া পুৰা ইনকে জুবিন দা আহি যাব এফালে আমি পুৰা ভিতৰে সোমাই আহিলোঁ এফালে চাউণ্ড লগাইছোঁ এফালে পুৰা মাল চাল এনেকে খুলি আছে আৰু সেইফালে জুবিনৰ মাল পুৰা এনেকে লোড দি আছে বহি আছে এইটো কাম কৰি বহি আছে আৰু তাই মাৰি দিয়া আৰু এনেকে বহি আছো আমি মই চাম আহিলো কেইটা বাজে দেখে এই দুটা হাতাই আৰু দুটা হাতাই এনেকে পুৰা মাছ খুলি আছে এনেকে মানুহ নাই কিন্তু আমি কাম কৰা এতিয়া চব মাহঁতে এনেকে বহি আছো এনেকে আমি আধা প্ৰায় তাৰপৰা ফিল্ডৰ পৰা আহিলো লগটো খুলি দিয়ক ডিজিৰ গাড়ীতে আহিলো এফালে এতিয়া যাওঁ মানে টাইমটো এফালে 3:25 এতিয়া 3:25 হ'ল বহুত দেৰি গানটো এটা বজাব লাগিব গান বজাবা নেকি দে বাজা এতিয়া আহি পালোঁ এনেকৈ ঘৰ আৰু গাড়ী চাড়ী থৈ দিলোঁ কোনে ইনে চবতকৈ পাৰা চাবা কেৱল দিনা থাক কালি ৰাতিপুৱা নিম এতিয়া এনেকৈ আহি পালোঁ এতিয়া টাইম কিমান হ'ল তিনিটা এতিয়া যাওঁ ৰুমত যাওঁ যাই কিনে আৰু ভিডিঅ'টো এডিট কৰি ৰাতিপুৱা দিব আছে সেই ভিডিঅ'টো শান্তি আছিল মানে অলপ আছিল আৰু জুবিন দাক আজি ভালকৈ এনেকৈ দেখাব পৰা নাই আৰু জুবিন দাই এটা বেয়া কাম কৰিছিল মানে গাই আছে ইমান সোনকালতে 1 ঘণ্টা নে কি প্ৰগ্ৰাম কৰিছে সেই আৰু আহিছে 60টা গান গাইছে মোক আৰু মই কিন্তু আগতে লগ পাইছোঁ এইটো বেলেগ কথা ষ্টেজত তেনেকৈ লাগ পোৱা নাছিলে সেনে কিন্তু লগ পাওঁ আগদিনৰ মূৰে আগতে লগেই পাইছিলোঁ আগত ভিডিঅ'টোতো আছে কিন্তু পৃথককৈ চাম বুলি গৈছিলোঁ বেছিও চাওঁ অলপমান আৰু পাছটো লগ গ'লে গায়ক ষ্টেজৰ পৰাই গান মাৰি দিয়ালে এই ভিডিঅ' এখনেই আছিলে ভাল পালে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তালাটো অফ কৰি আনিব যাওঁ গুড নাইট